গাইছ আমাৰ ইয়াতে বান্দৰৰ অত্যাচাৰ লগাইছে, ইমান অত্যাচাৰ লগাইছে না যোৱাকালিৰ পৰা আহিছে। সেইটো 7 চিটাৰ এতিয়া ক্ৰেন্স না কি হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি দিনটো চাওক এনেকৈ হৈ আছে, মেঘ ৰ'দ ওলাইছিলে, এতিয়া মেঘ হৈছে, ইমান চাবলৈ ধুনীয়া হৈ আছে। চাওক এই বৰষুণ আহিব এতিয়া চাগে। তো এতিয়া ৰাতিপুৱা এইটো আণ্ডাৰ কোটিং পেইণ্ট কৰি দিলোঁ দেই। মই ভিডিঅ' বনোৱা নাই, মানে অলপমান ফাৰ্ষ্ট টাইম কৰিলোঁ, সেইকাৰণে চাওক ব্লেক কৰি দিলোঁ, গোটেইখিনি ব্লেক মাৰিলোঁ, একদম ভিতৰখিনিও মাৰিলোঁ। ইয়াৰ কিবাটো লিফত উঠাই চাওক, এইটো পুৰণি এল্ট'টো হৈছে, এনেকৈ আহিয়ে থাকে। এইটো টেষ্টিং হ'ব বুলি কৈ আছে, নাজানো কি কেনেকৈ। চাওক এইটো গোটেই বডিটো পেন হ'ব, মানে প্ৰথমে আণ্ডাৰ কোটিংটো পেনটো কৰিলোঁ, এই বডি এইবোৰ গোটেই পেন হ'ব। ইয়াতে নহয়, আমাৰ ইয়াতে বডি পেন নহয়, বেলেগত কৰিব, মানে য'ত বডি পেন কৰে তাতে আণ্ডাৰ কোটিং পেনটো নকৰে। মানে আণ্ডাৰ কোটিং পেন কৰাটো অলপমান দিগদাৰ, মানে আগতে ৱাশ্বিং ভালকৈ কৰিব লাগে আৰু পেন কৰিব লাগে। সেইকাৰণে বডি পেন কৰা কিবা দোকানত বা শ্বপত অকল বডি পেনে কৰে, আণ্ডাৰ কোটিং পেনটো নকৰে। সেইকাৰণে আণ্ডাৰ কোটিং পেনটো ইয়াতে কৰি বডি পেনটো বেলেগত কৰিব। অ'কে, চাওঁ গাইছ আমাৰ ইয়াতে বান্দৰৰ অত্যাচাৰ লগাইছে, ইমান অত্যাচাৰ লগাইছে না যোৱাকালিৰ পৰা। হুট একে চাউল কিবা চব লৈ যায়। ভয়ে নাখায়, ইমান বেছি। চাক কেনেকৈ কৰি দিলে গোটেই টিনৰ ওপৰত যিমানখিনি পাত আছিল, ৰবাৰ পাত। ইয়াতে আমাৰ তাতে নতুনকৈ পাত দি মানুহে ৰবাৰ কাটি আছে, কিন্তু এতিয়া কেৰেলাত ৰবাৰৰ পাতবোৰ খুৰিব ধৰিছে। সেইটো চাওক, আমাৰ তাতে খৰালি কালত যেনেকৈ ৰবাৰ পাত খুৰি যায়, ইয়াতে এতিয়া খৰালি কি কেনেকৈ নাজানো। এইটো চাওক, ৰবাৰ পাতবোৰ গোটেই খুৰি গৈ আছে এতিয়া, ৰবাৰ পাত পুকি খুৰি গ'ল। এইটো চাওক বান্দৰবোৰ, হটো क्यों आया तुम लोग, क्या मिलता है इधर उधर, जैक फ्रूट है, कटहल है, कटहल जाओ उधर भागो। हाँ কিবা ৰবাৰৰ গুটিবোৰ খুৰিছে থাকে আমাৰ কোম্পানীৰ ঘৰৰ টিনৰ ওপৰত। সেইকাৰণে সিহঁতে ওপৰত যিমানখিনি পাত আছে গোটেই মাটিত পেলালে, মাটিত পেলাই খাই আছে চাগে ৰবাৰৰ গুটিবোৰ। ইহঁতে বহুত ভাল পায় দেই বান্দৰে। চাওক কি অত্যাচাৰ লগাইছে। হটো এইটো সৰু চাওক, এইটো দেখি আছেনে নাই, পাইপ ভঙাব সিহঁতে, অত্যাচাৰ লগাইছে। কি কৰিছে চাওক, চাই আছোঁ। আহক, কি হ'ল, সৰু ইমান অত্যাচাৰ লগাইছে। এইটো এটা চাই আছে কেনেকৈ, চাওক মাৰেগা কাটেগা কা। বান্দৰৰ অত্যাচাৰত থাকিব পৰা ইমান চাউণ্ড দিছে, ঘুৰুং ঘাটাং দৌৰি আছে ওপৰদি। এইটো চাওক, ইয়াতে কিয়া এটা আহিছে, সেইটো 7 চিটাৰ কিয়া ক্ৰেন্স না কি নাজানো, নামটো দেখুৱাই আছোঁ মই, প্ৰনাউন্সিয়েশ্যন কি হয়, কিয়া ক্ৰেন্স হয় না কি হয়, কিয়া ক্ৰেন্স না কি 7 চিটাৰ হয় দেই গাড়ীটো। মই ভিতৰত এটা ইণ্টেৰিয়াৰবোৰ দেখুৱাই আছোঁ। চাওক তাৰ ইণ্টেৰিয়াৰ, এইটো চাওক তাৰ ইণ্টেৰিয়াৰটো কেনে ইমান লেতেৰা হৈছে। চাওক পূৰা ধূলি, অৱস্থাই নাই, ডাষ্টবোৰো ধূলি, ৰ'দ পৰি আছে সেইকাৰণে দেখা নাই। এইটো চাওক ধূলি, ষ্টাৰিংবোৰ, ইটোৰ গোটেইখিনি লেতেৰা হৈ আছে। চিটটো কাপোৰৰ দেখিছে কেনেকৈ ধূলি কৰে, দেখিছে অৱস্থা, গাড়ীৰ অৱস্থা। পিছত কি ক'ব, আপলোক আচ্ছা আছে নাই ডিটেইলিং কাটা হে ক'ব পিছত। চিটৰ ভিতৰৰখিনি ইমান ধূলি সোমাই থৈছে গাড়ীৰ ভিতৰত, এইটো কেনেকৈ সম্ভৱ নেকি ইমান ক্লিন কৰিবলৈ। তথাপিও আমি চেষ্টা কৰোঁ, ক্লিন হয় তথাপিও এইটো হাৱা দি বাকুম কৰিব লাগিব, তেতিয়াহে যাব। এইটো চাওক ভিতৰৰখিনি কনচল্ট, এইটো মেনুৱেল হয়। সেইটো চাওক, এতিয়া আমাৰ এতিয়া কাৰেণ্ট নাই, মানে এই কাৰণে এনে আছোঁ এতিয়া, কাৰেণ্ট নাই। টুপি লেতেৰা হৈ আছে টুপিটো, চাওঁ কেতিয়া কাৰেণ্ট আহে। বান্দৰৰ অত্যাচাৰত মানে থাকিবই পৰা, ইমান চাউণ্ড দি আছে। ই টিনৰ ওপৰত ইমান অলপ নহয়, মানে ইমান পাল আহিছে না, যোৱাকালিৰ পৰাই ডিষ্টাৰ্ব দি আছে। এইতে মানে জেক ফ্ৰুট এক কঁঠাল আছে, মানে জেক ফ্ৰুট
এই তাতে সেইকাৰণে আহি থাকে তাতে এই ডিষ্টাৰ্ব ইমান ডিষ্টাৰ্ব দি আছে না বাপৰে বাপ চাওঁ কি হয় আজি দিনটো এইটো মেঘো বহুত ওলাই আছে বৰষুণ আহিবই চাগে অলপ পিছত চাওঁ কি হয় আপোনালোক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব হেল্ল' গাইজ গুড ইভিনিং পুৱাৰ দিনৰ পৰা এতিয়াহে ছুটি পাই আমি বজাৰত যাই আহিলোঁ মানে ব্লগ নবনালোঁ এইটো চাওক আমি আনিলোঁ কি মাছ আনিলোঁ সৰু সৰু মাছটো আৰু আমাৰ গৰীব মানুহৰ জুচ ৱাৰ্কাৰৰ জুচ আনিলোঁ এইটো মিঠা লাডু এতিয়া আমি খাম এইটো কচু আনিলোঁ চাওক এইটো কচুটো 80 টকা কিলো দেই এইটো লৈ আহিলোঁ এতিয়া কচু আৰু মাছ আনিছোঁ আমি সৰু সৰু মাছটো কচুৰ লগত মাছ খাইনে নাই নাজানো আজি আমি খাম মানে কচুৰ লগত মাছ আপোনালোকে চাওক আপোনালোকক দেখুৱাইছোঁ মই এইটো আমি লাডুটো প্ৰথমে খাই লওঁ এইটো খাই মাছ লাডুটো কি কয় এটা কি আছিল বুন্দা ভুজিয়া নেকি বুন্দা ভুজিয়াৰ না কি এনেকুৱা লাডুটো আমি খাই আছোঁ কেৰেলাত এইটো আমি মই যেতিয়া বেংগলোৰ আছিলোঁ বহুত খাই আছিলোঁ ইয়াতে এনেকৈ খোলা নাপায় পেকেট আছে 45 টকা ল'লে 6টা থাকে আমি খাই দিলোঁ এইটো আছে কিচমিচ এইটো আছে চাঞ্জাই আৰু মাছো আনিলোঁ আমি মাছ দি খুৱাইছোঁ অলপ পিছত আপোনালোকে চাই থাকিব গাইজ আমি আনিলোঁ সৰু সৰু মাছটো সিদিনা খোৱা মাছটো এইটো চাওক মাছটো চাওক কি ধৰণৰ মাছটো বহুত সোৱাদ দিয়ে এই কাৰণে সেই কাৰণে আমি খাই থাকোঁ এইটো সঞ্জয় পিঁয়াজ কাটি আছে আমি কি দি খাম আজি কচু দি না কচু দি আমি মাছ খাম এইটো মাছ কচু আৰু মাছ এইটো প্ৰথমে বাছি কেনে ফ্ৰাই কৰি কচুটো আগত সিজাই বনাই খাই দিম অ'কে